दिनै नोंथांमोननि गेजेराव आङो मोनसे भिडिअ होगोन बेनो जाहैबाय मा एमएलए रबिराम नार्जारी सारा दिनै बिराद दुखु प्रकाश खालामदों आरो बिथाङा दिनै मोनसे कुसुगाव ब्लकनि आन्डारावहाय बिपिएफ ब्लकनि आन्डारावहाय मोनसे सानथालि एरियायावहाय मोनसे मिटिं जादोंमोन आरो बे मेलाव थांनानै बिथाङा मोनसे दुखु प्रकाश खालामदों जे इउपिपिएलनि सरकार सालायनाय इउपिपिएलआ जे दिनै जेरैबायदि मानसिफोरखौ माइक जुजाय बासिदों माखासे बोसोर सफैनाय जायफोरनि न' लिस्ट बा सफैखाबायमोन बेफोरखौ दाननानै होनाय जेरैबायदि जायफोरा न' मोनबाय बे न' मोननायफोरखौबो जे ओरैबायदि खामानि मावबाय जायफोर लुनानै होदों बिथांमोना ना बाला ना अन्थाइ ना सिमेन्ट मोजां होखो खुनु मोनसे थासारिजों मोजां होआखिसै बिराद दुखु प्रकाश खालामनानै गोथौयै दुखु मोनदों आरो दिनै बेजों लोगोसे गोबां बाथ्राखौ बुंथिनानै होदों आरोखि स' बे गासैबो बाथ्राखौ आङो दिनै नोंथांमोननो गेजेराव होनो थांगासिनो दङ स' नोंथाङा फै अब्ला मिथिना लाबानो जाबाय रबिराम नार्जारी एमएलए बे सारा दिनै रायजो राजाफोरनि गेजेरावहाय मा बुंथिनानै होदों एसामिस रावजों फै अब्ला खोनासंना लाबानो जाबाय আজি আমাৰ কুসুগাঁও ব্লক বিপিএফৰ অধীনস্থ কাৰিকৰ গাঁৱৰ সান্তাল আদিবাসী ভাই বন্ধুবিলাকে যোৱা দিনবিলাকত তেওঁলোকে বিপিএফ দলৰ লগত জড়িত নাছিলে তেখেতসকলে এতিয়ালৈকে ইউপিপিএল দল বা বিজেপি দলৰ লগত জড়িত আছিল আৰু তেওঁলোকৰ গাঁওখনৰ বিজেপি অথবা আমাৰ ইউপিপিএল দলৰো বিচিডিচিৰ সদস্য তেওঁলোকেও আছিল কিন্তু দেখা গ'ল যিটো আশা লৈ পেলাই যিটো তেওঁলোকে উদ্দেশ্য লৈ আমাৰ ইউপিপিএল আৰু বিজেপি দলত তেওঁলোকে থাকি একেলগে কাম কৰিছিল যোৱা 4.5 বছৰত এই গাঁওখনৰ কাৰণে আমাৰ ইউপিপিএল চৰকাৰখনে একো কাম কৰিব নোৱাৰিলে কোনো ৰাইজৰ উপকাৰ তেওঁলোকে একো কৰিব নোৱাৰিলে কোনো সা সুবিধা তেখেতসকলে নিদিলে ঘৰ পৰ্যন্ত যিমানখিনি আহিছিলে এইবিলাক ঘৰ আমাৰ হিতাধিকাৰীসকলৰ পৰা তেওঁলোকে খাটি দিলে কেমেৱাই ঘৰ যি গৰীব দুখীয়া শ্ৰেণীৰ ৰাইজ তেখেতসকলে পাব লাগিছিল সেই গৰীব দুখীয়াসকলৰ নামত চেংচন হৈ অহা বিপিএফৰ আমোলত যিবিলাক আমি চাৰ্ভে কৰি পেলাই চেংচন আহিবলৈ সুবিধা কৰি দিছিলো আহিলে আৰু আহাৰ পাছতো এই অঞ্চলৰ ৰাইজে এইখন গাঁৱৰ ৰাইজে যিমানখিনি পাব লাগিছিল সেইখিনি নাপালে এইবিলাক কিছুমান অজুহাত দেখুৱাই তেওঁলোকৰ ঘৰবিলাক কাটি কুটি দিয়া হৈছিল যিমানখিনি আহিলে ইমানখিনি ঘৰ তেওঁলোকে যিবিলাক বনালে বনোৱাৰ বেলেকাত আমি দেখা পালো যে তেখেতসকলে বহুত কৰাপশ্যন কৰিছে বালি মছলা দিয়াৰ বেলেকাত চিমেণ্ট দিয়াৰ বেলেকাত ইমানে এটা নিম্ন মানৰ তেওঁলোকে ঘৰ বনালে যে মানুহ থকাটো কেতিয়াও যোগ্য নহয় এবাৰ মই আহি পেলাই ইয়াত দেখিলো চালো আৰু সেইবিলাক কমপ্লেইন দিয়াৰ পিছত তেওঁলোকে তাৰ পাছত পুনৰ বনাবৰ কাৰণে ব্যৱস্থা ল'ব লগা হ'ল এইবিলাক কিছুমান দুৰ্নীতি কিছুমান কুকৰ্ম আৰু ৰাইজৰ যিটো সা সুবিধা দিয়াৰ বেলেকাত তেখেতসকলে যে একো মনোযোগ দিয়া নাই যাৰ কাৰণে ৰাইজে তেওঁলোকৰ দলৰ প্ৰতি অনীহা প্ৰকাশ কৰিছে ৰাইজৰ মনত ক্ষোভ আছে ক্ষুব্ধ হৈছে আৰু তেওঁলোকে ইউপিপিএল দলটো থিয় কৰি পেলাই আমাৰ এটা বিকল্প ৰাজনৈতিক দলৰ সন্ধানত নামি তেওঁলোকে বিপিএফ দলকে বাছনি কৰি ল'লে আৰু বিপিএফ দলত আজি গোটেই এই আমাৰ কাৰিকৰ গাঁৱৰ যিমান ইউপিপিএল দল আছিল ইউপিপিএল দলৰ কৰ্মী আছিল তেখেতসকলে ইয়াত চবে গাঁৱৰ যিমান আছে চবে ইউপিপিএল দল ত্যাগ কৰি পেলাই বিপিএফ দলত আনুষ্ঠানিকভাৱে আজি যোগদান কৰিছে আৰু এই যোগদান কৰাৰে তেওঁলোকক আদৰি জনোৱাৰ আমাৰ এটা কাৰ্যসূচী এইখন গাঁৱত আমি কৰিলো আমাৰ খুব সুখৰ বিষয় খুব আনন্দৰ বিষয় আৰু আমাৰ উল্লেখযোগ্য এটা দিন হ'ল যে বিচিডিচিৰ আমাৰ মেম্বাৰ সকলেও ইয়াত আমাৰ ইউপিপিএল দলটো ত্যাগ কৰি পেলাই বিপিএফ দলত যোগদান কৰিছে মই ধন্যবাদ দিছো এইখন গাঁৱৰ যিসকল উদীয়মান যুৱক আছে যিসকল আমাৰ সমাজকৰ্মী ব্যক্তিসকল আছে যিসকল আমাৰ শিক্ষিত আমাৰ সন্তাল ভাই বন্ধুসকল আছে তেওঁলোকে ধৰিব পাৰিছে যে বিটিচিত কোনে ৰাইজৰ কাৰণে কাম কৰা দল আৰু কোনে মাত্ৰ ৰাইজৰ ভোটটো লৈ পেলাই ক্ষমতা দখলৰ কাৰণে ক্ষমতাৰ ৰাজনীতি কৰা দল এইবিলাক স্পষ্টভাৱে বুজিব যে তেওঁলোকে পাৰিছে আৰু ইয়াৰ পিছত তেওঁলোকে যিটো সিদ্ধান্ত ল'লে যে বিপিএফ এটাই মাত্ৰ দল যিটো দলে নেকি সকলো জাতি জনগোষ্ঠীৰ হৈ পেলাই কাম কৰে সকলো জাতি জনগোষ্ঠীৰ কাৰণে তেওঁলোকে চিন্তা কৰে সকলো জাতি জনগোষ্ঠীৰ মৰ্যাদা অধিকাৰ প্ৰদান কৰে আৰু সেইটো দলৰ লগত থাকি পেলাই কাম কৰাটোকে আমাৰ জাতিটোৰ কাৰণে ভাল হ'ব উন্নতিৰ কাৰণে ভাল হ'ব অঞ্চলৰ কাৰণে ভাল হ'ব এই কথাবিলাক তেওঁলোকে উপলব্ধি কৰি আজি বিপিএফ দললৈ আহি পেলাই যোগদান যে কৰিলে ইউপিপিএল বা বিজেপি দলটো ত্যাগ কৰিলে ইয়াৰ কাৰণে এই গাঁৱৰ এই অঞ্চলৰ ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিছো
Ang akan dia.